ঘৰৰ বাহিৰত থাকিলেও মনটোৱে সদায় বিচাৰি ফুৰে ঘৰুৱাখনৰ সোৱাদ আৰু সুৰক্ষা। সেই সুৰক্ষাৰ সন্ধানত আমি উপস্থিত হৈছোহি মহানগৰীৰ অন্য এক খাদ্য প্ৰতিষ্ঠানত। আমাৰ খাদ্য আমাৰ সুৰক্ষাৰ দ্বিতীয়টি খণ্ডলৈ আপোনাক স্বাগতম জনাইছোঁ। সোৱাদেৰে ভৰপূৰ সুৰক্ষিত আহাৰ শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাবে এক গুৰুত্বপূৰ্ণ চৰ্ত। খাদ্য প্ৰস্তুতকৰণৰ সময়ত পৰিচ্ছন্নতাৰ অৱলম্বন, ম্যাদ পৰীক্ষা কৰি সামগ্ৰী ব্যৱহাৰ, সুৰক্ষাৰে সতেজ খাদ্য পৰিৱেশনে এই আহাৰক অধিক স্বাস্থ্যকৰ কৰি তোলে। আমি বিশেষকৈ যিখিনি আমাৰ অনুজ্ঞাপত্ৰ দৰকাৰ হয় সেইখিনি আমি সময়মতে লওঁ আৰু সময়মতে আমি সেইখিনি পঞ্জীয়ন কৰোঁ। এনেদৰেই সুৰক্ষাৰ সংযোজনে আমাৰ খাদ্যক আমাৰ বাবে সুস্বাস্থ্যৰ অভাৰ ভুগি দিয়ে।